হেল্ল' বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ ফালৰ পৰা এখন নতুনকৈ চাৰ্টিফিকেট দি আছে আৰু এই চাৰ্টিফিকেটখন চেণ্ট্ৰেল ভেকেনেছ কমিশ্যনৰ ফালৰ পৰা আহিছে। এইখন গভৰ্ণমেণ্ট চাৰ্টিফিকেট হয়। এই চাৰ্টিফিকেটখনৰ বনোৱাৰ পিছত আপোনালোকৰ কি কি সুবিধা পাব বা কি কি বেনিফিট লাভ কৰিব, গোটেইখিনি কথা মই এই ভিডিঅ'ত আপোনালোকক জনাই দিম। তো ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা চাই থাকক। আৰু এই চাৰ্টিফিকেটখন আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা বনাব পাৰিব। আপোনালোকে আপোনাৰ মোবাইলেদি কেনেকৈ এই চাৰ্টিফিকেটখন বনাব বা কেনেকৈ আপোনালোকে এই চাৰ্টিফিকেটখন ডাউনলোড কৰিব, মই আপোনালোকক গোটেই কথা এই ভিডিঅ'ত জনাই দিম। আৰু আপোনালোকক মই লাইভ দেখুৱাই দিম যে আপোনালোকে কেনেকৈ আপোনাৰ নিজৰ মোবাইলেৰে এই চাৰ্টিফিকেটখন বনাব পাৰিব। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু পেজ আৰু লাইক কৰক। আৰু আপোনালোকে যদি ফেচবুকত চাই আছে তেনেহ'লে আপোনালোকে পেজটো ফ'ল' কৰক। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ নিজৰ মোবাইলত গৈ মই আপোনালোকক ডিছক্ৰিপশ্যনত লিংক দিম। আপুনি তাত ক্লিক কৰিলে ইয়াত আহিব। অহাৰ পিছত আপোনালোকে ইয়াত দুটা অপশ্যন দেখিবলৈ পাব। আপোনালোকে ইয়াত দেখিবলৈ পাইছে, আপোনালোকে যদি আপোনালোকৰ নিজৰ কাৰণে বনায় তেনেহ'লে আপোনালোকে এজ পৰ চিটিজেন ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে ইয়াত আপোনালোকৰ নাম আহিছে। আপোনালোকে প্ৰথমে চিৰি এইটো দি দিব আৰু দিয়াৰ পিছত আপোনালোকে আপোনাৰ নিজৰ নামটো প্ৰথমত লিখিব। লিখাৰ পিছত আপোনালোকে ছেকেণ্ডত আপোনালোকৰ ID প্ৰুফটো দিব। আপোনালোকে পেন কাৰ্ড দিব পাৰে বা ইয়াত আৰু অপশ্যন আছে, আপোনালোকে দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ পেন কাৰ্ডৰ নম্বৰটো ইয়াত বহুৱাই দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত তলত আহিব। অহাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো দিব, আপোনালোকৰ জন্ম তাৰিখটো দি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ পিন নম্বৰটো দিব, পিন কোড নম্বৰটো দিব। দিয়াৰ পিছত আপোনালোকৰ ষ্টেটটো ছিলেক্ট কৰিব। ষ্টেটটো ছিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ ইমেইলটো দি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনাৰ মোবাইল নম্বৰটো ইয়াত টাইপ কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আৰু এখন পেজ অ'পেন হৈ আহিব। আপোনালোকে ইয়াত দেখিব পাইছে কিমানজনে বনাইছে। ইয়াৰ পিছত আপোনালোকৰ লেংগুৱেজটো ছিলেক্ট কৰিব। কৰাৰ পিছত আপোনালোকৰ যিটো এইটো দিব। এইটো বহুতকেইটা লেংগুৱেজ আছে, এছামিজ আছে, বাঙালী আছে আৰু বড়ো আছে আৰু বহুতকেইটা আছে। আপোনালোকে যিটো যোৱাৰ পৰা বনাই আপোনালোকে আপোনাৰ নিজৰ লেংগুৱেজটো দি দিব। দিয়াৰ পিছত ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ এখন পেজ ওলাই আহিছে। আপোনালোকে ইয়াত দেখিব পাইছে যে ইয়াত আপোনালোকে এই চাৰ্টিফিকেটখন বনালে কি কি সুবিধা পাব, ইয়াত গোটেই বস্তু লিখি দিয়া আছে। আপোনালোকে এইখন ভালকৈ পঢ়ি ল'ব। পঢ়িলে আপোনালোকে গম পাব যে কিহৰ কাৰণে এই চাৰ্টিফিকেটখন বনোৱা হৈছে। তো আপোনালোকে এইখন গোটেই ভালকৈ পঢ়ি দিব। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলত নতুন আহি থাকিলে চেনেলটো পেজটো লাইক কৰিব। আপোনালোকে ফেচবুকত দেখি থাকিলে পেজটো ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিব। তো ইয়াৰ পিছত আপোনালোকে এইখন পেজ আহি যাব। আপোনালোকে ইয়াত ছ'চিয়েল মিডিয়া, ইয়াত কৈছে যে আপোনালোকে ক'ৰ পৰা চাৰ্টিফিকেটটো বনাইছে। আপোনালোকে ইয়াত ছ'চিয়েল মিডিয়া ছিলেক্ট কৰি ছাবমিট দি দিব। তো মই ইয়াত ছ'চিয়েল মিডিয়া ছিলেক্ট কৰি ছাবমিট দিছোঁ। আপোনালোকে ছাবমিট দিয়াৰ লগে লগে আৰু এখন পেজ ওলাই আহিব। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। তো ইয়াৰ পিছত আপোনালোকে ছাবমিট দিয়াৰ লগে লগে আপুনি যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰত এটা OTP যাব। আপোনালোকে ইয়াত OTPটো বহাই দি ছাবমিট দিব। ছাবমিট দিয়াৰ লগে লগে আপোনালোকৰ চাৰ্টিফিকেটখন ওলাই আহিব। আপোনালোকে দেখিবলৈ পাইছে এনেকুৱাকৈ চাৰ্টিফিকেটখন ওলাই আহিব। অহাৰ পিছত আপোনালোকে এইখন ডাউনলোড কেনেকৈ কৰিব, ইয়াত আপোনালোকে চেণ্ড চাৰ্টিফিকেট ইয়ৰ মোবাইল নম্বৰ, আপুনি যদি ইয়াত ক্লিক কৰে তেনেহ'লে আপোনাৰ মোবাইল নম্বৰত এটা মেছেজ যাব আৰু এটা লিংক যাব। এইটোত ক্লিক কৰিলে চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব আৰু আপোনালোকে
প্ৰিণ্ট কৰি ল'ব পাৰিব। ইয়াত আৰু অপশ্যন আছে, আপোনালোকে এনেই ডাউনলোড কৰিব পাৰিব। তো 4টা অপশ্যন ইয়াত আছে, আপোনালোকৰ যিটো ভাল লাগে এইটো আপোনালোকে কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানতে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।